এজ এ MLA হিচাপতো যদি ৰাইজে আশীৰ্বাদ দি পেলাই শিকি যায়, প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ হ'ব। পাৰ্থক্য তেনেকুৱা ধৰণে নাই যে EM ৰোল প্লে কৰা বা MLA ৰোল প্লে কৰা, কিয়নো আমাৰ কাৰ্বি আংলঙতো বেছিভাগটো কাউন্সিলৰ ডিপেণ্ডেঞ্চি আছে, কাউন্সিলৰ ৰোলটোহে বেছি ইয়াত আগবাঢ়ে। MLA হিচাপেতো আগতো একোৱেই নাছিলে, কিন্তু ধৰক এতিয়া যোৱা 10 বছৰ বা বিশেষকৈ 5 বছৰত MLA ৰোল বাঢ়িছে, কিয়নো বহুত স্কিম যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ পৰা স্কিম লোৱাৰ পাছতে MLA হাতক দায়িত্ব দিয়া হয়। MLA সকলে এই গোটেই স্কিমবিলাক ইমপ্লিমেণ্ট কৰিবলগীয়া হয়। তো এতিয়া ৰোলটো নতুন ৰোল প্লে কৰিব লাগিব। আমি যিহেতু অলৰেডি কাউন্সিলত আছে, তেতিয়াহ'লে বেছি তেনেকুৱা ধৰণে ভবা নাই যে মই নতুন ৰোলত মানে নতুন সলনি হ'ব লাগে, তেনেকুৱা দেখি পোৱা নাই। কিন্তু ৰাইজে এক্সপেক্ট কৰিছে, এইটো বেলেগ কথা যে আমি এটা নতুন মানে যি চৰকাৰে স্কিম আঁচনি তেখেতে বহুত লোৱা আছে, এই গোটেইখিনি আঁচনি ইমপ্লিমেণ্টেশ্যনৰ ভাগটো আমাৰ ভাগ হৈ যাব। তো তেনেকুৱা ধৰণে শিকিব লাগিব নতুন একজেক্টলিটো ক'ব নোৱাৰোঁ, কিন্তু আমি যোৱা ইলেকশ্যনতো কম্পেয়াৰ কৰিব লাগে। যেনে ধৰক 2021ত যেতিয়া ছেকেণ্ড টাৰ্ম মমিনৰ ছেকেণ্ড টাৰ্ম ইলেকশ্যন হৈছিলে এছেম্বলি, তেতিয়াতো 17,000 প্লাছৰ ভোট পৰা মাৰ্জিনত জিকিছে। আকৌ আহি লাষ্ট 2024 পাৰ্লিমেণ্টাৰী ইলেকশ্যনত তেতিয়া আমি বিজেপি ইণ্টায়াৰ ভোকেনেলিত আমি 21,000কৈ অধিক ভোট আমি মানে লিড লৈছিলে। তো আমি ভাবোঁ এইবাৰ নতুন মানে এটা সলনি হৈছে, এটা চিন্তাধাৰাবিলাক, যিহেতু আমাৰ চৰকাৰৰ স্কিম লৈ পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বহুত বিশ্বাস থকাৰ কাৰণে বহুত তেখেতৰ ফেন ফল'য়িং আহি গৈছে, বা আমাৰ CM ডক্টৰ তুৰাৰাম ৰহাঙৰ তেখেতৰ বিভিন্ন স্কিম, যিহেতু পুথিমীয়া কেমাং লৈ পেলাই বিভিন্ন স্কিম লোৱাৰ পাছতে ৰাইজে পুনৰ চিন্তাধাৰা কৰিবলগীয়া হৈছে। তো আমি ভাবিছোঁ যে লাষ্ট MP ইলেকশ্যন যিটো 21,000 মাৰ্জিন লৈছে, এবাৰ আমি 35,000 মাৰ্জিনত ল'ম বুলি আশাটো কৰিছোঁ। মই আগতো ক'লোঁ যে আমাৰ MLA হিচাপটো ইমান ধৰণে মানে ইয়াত ৰোল প্লে কৰিবলৈ নাই, খালি MAC বা EM সকলে বেছি ৰোলটো প্লে কৰিব লাগে আমাৰ কাৰ্বি আংলং ক্ষেত্ৰত। কিন্তু এই নিৰ্বাচন প্ৰচাৰত যি 6টা সমষ্টিত মানে ঘূৰিলোঁ বা 6টা সময়ত আমি গ'লোঁ, বেছিভাগ ইয়াত অভাৱটো ৰাস্তা পদূলি সেইটো বেছি অভাৱ অভিযোগ আছে। বিশেষকৈ হিলছ এৰিয়া য'ত নেকি মেজৰিটি কাৰ্বিবিলাক থাকে, তাত মানে ৰাস্তা বনোৱাৰ অলপ কঠিন হয়, কাৰণে ৰাস্তাবোৰ মানে বহুত নাইকিয়া হৈছে। তো মোৰ প্ৰথম যি কৰ্তব্য হ'ব সেইটো হ'ল ৰাস্তা পদূলি বনোৱাটোহে হেৰি হ'ব। মই চৰকাৰক সেইটোৱে অনুৰোধ কৰিম যে এই যি স্কিম আছে, যেনে ধৰক ৰাস্তা বনোৱাৰ স্কিমটো যি আছে, মেক্সিমাম স্কিম ৰাস্তা বনাবলৈ, সেইটো ফাৰ্ষ্ট এইম অবজেক্ট সেইটোৱে আছে। ধন্যবাদটো দিছোঁ আমাৰ ডক্টৰ তুৰাৰাম ৰহাং, আমাৰ ডিষ্ট্ৰিক্ট লেভেলত, তাৰপিছতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ দিলীপ শইকীয়া। কিন্তু মই সেইটোৱে ক'ব বিচাৰিম যে আমাৰ ডক্টৰ নোমল মোমেনে বহুত ভাল কাম কৰিছে। তেখেতে এটা ইণ্টেলিজেণ্ট, এটা হাই কেলিবাৰৰ মানে পলিটিচিয়ান ধৰণে আছে। কিন্তু আমাৰ বিজেপি দলে সেইটো ভাবে যে কোন মানুহ ক'ত দায়িত্ব দিব লাগে সেইটো তেখেতে চিন্তা কৰে, তেখেতে দায়িত্বটো দিয়ে। তো টু টাৰ্মছ মানে ডক্টৰ মোমেনক দায়িত্ব দিয়াৰ পাছত তেখেতক বেলেগ জেগাতহে তেখেতক দায়িত্ব দিয়া কথা ওলাইছে। সেইকাৰণে তেখেতটো নিদি পেলাই মোক লৈ দি দিলে। ময়ো ধৰক এইটো দায়িত্ব দিয়াৰ পাছতো এই দায়িত্বটো ল'বই লাগিব বা দায়িত্বটো পালন কৰিব লাগিব। তো যেনেকৈ ধৰণে মোমেন কৰিছে তেনেকৈ ধৰণে কৰিব পাৰিম নোৱাৰিম সেইটো কথা নকওঁ, কিন্তু যি কৰিবলৈ আছে দল আৰু চৰকাৰে পুৰা গাইডলাইনছ আছে। MLA হিচাপ কেনেকৈ ধৰণে ফাংচন কৰিব লাগে, কেনেকৈ ফাংচনিং
কাম কৰিব লাগে সেইটোতো নিৰ্দেশ দিয়া থাকিব। তো আমি তেনেকুৱা ধৰণে ভবা নাই যে মই নতুনকৈ যোৱাকৈ পৰা যে SMLA দায়িত্ব ল'ব নোৱাৰিব তেনেকুৱাতো মই ভবা নাই। আৰু এটা কথা, ডক্টৰ মুমিন তেখেতে যোৱা 10 বছৰ তেখেতে আছিলে কাৰণে বহুত তেখেতৰ মানে লগত থকা অভিজ্ঞতা আছে আৰু লগত থকা পাৰ্টি ৱৰ্কাৰ্ছো বহুত এটাচমেণ্ট আছিলে। তো তেখেতক টিকেট নোপোৱাৰ কাৰণে বহুত দুখ কৰিছে। সেইটো হয়, কিন্তু আল্টিমেটলি দলে চবক মানে সামৰি লৈ পেলাই ক'লে যে সেইটো নহয়, বিজেপি জিকিবলৈ বিজেপি থাকিলেহে দল থাকিলেহে ৱৰ্কাৰ্ছ হওক বা লিডাৰ্ছ হওক থাকিব। এই কথা লৈ পেলাই এতিয়া কোনো বিবাদ নাই। ভালে ভালে ইলেকশ্যনটো পাৰ হৈছে, কোনো এটা ইনচিডেণ্ট নথকা।